নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰূপমৰ ৰুমলৈ গৈ আছোঁ। আৰু এয়া ৰূপম ওলাই আছোঁ। আৰু আজি আমি গৈ আছোঁ ৬২ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। আৰু এই সন্মিলনলৈ আমাৰ অতি আদৰৰ, অতি মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আহিব। প্ৰতি বছৰৰ দৰে এইবাৰো জুবিন দাৰ গীত শুনিবলৈ, জুবিন দাৰ গীতৰ তালে তালে নাচিবলৈ হাজাৰ হাজাৰ লোক আহিছে। আচলতে জুবিন দাৰ গীত বাৰে বাৰে শুনিলোঁ আকৌ শুনিবলৈ মন যায়, আৰু ইয়াৰ বাবেই দাদাক চাবৰ বাবে ইমানবোৰ মানুহৰ আগমন ঘটিছে। আৰু এতিয়া আমি ৰেলৰ বাবে অপেক্ষা কৰি আছোঁ। শীতৰে সেমেকা ৰাতি তুমি মোৰ ফাইনেলি আমি পাইছোঁহি আৰু আধৰুৱা সপোন তুমি তো নাজানো তুমি মোৰ তোমাতে প্ৰতিটো সপোন কাজল তোমাৰ চকু প্ৰণয়নৰে অধৰে বুজাব খোজা ভাৱনা শীতৰে সেমেকা ৰাতি তুমি মোৰ তুমি নহ'লে মন আধৰুৱা সপোন হাজাৰ হাজাৰ মানুহ। জুবিন দাক দেখাটো দূৰৰে কথা, মাতটোকে ভালদৰে শুনিবলৈ অসুবিধা হৈছে। Estudio de কণা ও ঘড়ি কবিতা